ঐতিহাসিক টিয়ক উচ্চ মাধ্যমিক বিদ্যালয়। এই টিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ। আজি সেই ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বন্তি প্ৰজ্বলক প্ৰভু ঈশ্বৰ, ইতিমধ্যে এই স্থান পৰিত্যাগ কৰা মৰিনী সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, আমাৰ মাজত উপস্থিত থকা আজি বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰা অসম নিষেধাজ্ঞা আয়োগৰ উপসভাপতি শ্ৰদ্ধেয় বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ সন্মুখত উপস্থিত থকা জ্যোতি বিদ্যাপীঠ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু দাস ছাৰ, অশোক বৰা ছাৰকে প্ৰমুখ কৰি ভাওনামহীয়ান বিষ্ণু বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট হৈ থকা পৰম শ্ৰদ্ধেয় পুণ্যাত্মাসকল আৰু আমাৰ সন্মুখত থকা আমাৰ বুকুৰ কুটুম সদৃশ, বুকুৰ আমঠুৰ সদৃশ ধৰ্মপ্ৰাণ ৰাইজ আৰু কলাকুশলীসকল, টিয়কৰ মাজমজিয়াত ৰাস অনুষ্ঠান এভাগি আয়োজন কৰা হৈছে আৰু আমাৰ দৰে অল্পমতিক মঞ্চ উদ্বোধনৰ দৰে এটি গধুৰ দায়িত্ব দিয়া হৈছে। আমাৰ এনে এভাগি কৰ্ম কৰিবৰ পৰা যোগ্যতা ধৃষ্টতা একেবাৰে শূন্য। একমাত্ৰ উদযাপন সমিতিৰ নিৰ্দেশক শিৰোগত কৰি আমি এই স্থানত উপবিষ্ট হৈছোঁ। অজানকৃত জ্ঞানকৃত ক্ৰুটিসমূহ আপোনাসকলে মাৰ্জনা কৰিব। সংস্কৃতি নগৰী হিচাপে বৰ অসমত যোৰহাটক মান্যতা প্ৰদান কৰে আৰু সেই যোৰহাটৰে মাজমজিয়াৰ এডোখৰ স্থান শৈক্ষিক, সাংস্কৃতিক, আধ্যাত্মিক বিভিন্ন দিশেৰে উজ্বলি থকা টিয়ক অঞ্চল, বৃহত্তৰ টিয়ক, আৰু সেই টিয়কতে ৰাস মহোৎসৱৰ দৰে এডোখৰ অনুষ্ঠান, এভাগি পৰম অনুষ্ঠান, আনন্দময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আপোনাসকলে জানে অসমৰ চুকে কাণে ভাওনা জগতক মহিয়ান কৰি অহা বিষ্ণুদাৰ দৰে শিল্পী স্থানত উপস্থিত আছে। কাৰণ ভাওনাক এটা মাত্ৰা প্ৰদান কৰিছে তেখেতসকলৰ দৰে বৰেণ্য ব্যক্তিসকলে। গতিকে এনেধৰণৰ অভিনেতা, ভাওৰীয়া, কলা কৌশলীসকলে আজি টিয়কৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছে। তেনে স্থানত আজি ৰাস উদ্বোধন ৰাস অনুষ্ঠানৰ আয়োজন হৈছে। আমাৰ দৰে অল্পমতিক উদ্বোধন কৰিবলৈ দিয়া হৈছে। আমাৰ ভাবিবলৈ বাধ্য হৈছে এনে কৰ্ম বিভাগৰ কাৰণে আমি জানো যোগ্যতাপূৰ্ণ ব্যক্তি হয়? নহয়। আমি খোজকাঢ়িব নজনা কেঁচুৱাই দৌৰিবলৈ বিচৰাৰে, কেঁচুৱা এটাই খোজকাঢ়িবলৈ শিকোঁতে দৌৰিবলৈ বিচাৰে, থপুক থাপাককৈ পৰে। অপৰিপক্ক জ্ঞানেৰে আমি এই স্থানত উপবিষ্ট হোৱাহে হৈছে মাথোন। ইয়াতো যদি ক্ৰুটি হয় আপোনাসকলে যেন মাৰ্জনা কৰে। শেষোদিবৃন্দ, ৰাস ৰসৰ ভাণ্ডাৰ, য'ত কৃষ্ণৰ ৰস থাকে, আধ্যাত্মিক ৰস থাকে, শান্তি, সুখ আৰু সমৃদ্ধিৰ ৰস থাকে। সেয়াই হ'ল ৰাস। অৰ্থাৎ ৰাস হৈছে পৰম ব্ৰহ্ম, ৰসৰ ভাণ্ডাৰটোৱে হৈছে ঈশ্বৰ শক্তি, আৰু ঈশ্বৰ শক্তিটোক উপাসনা কৰাৰ ব্যৱস্থাটোৱে হৈছে ৰাস। আজি ইয়াত ৰাসৰ আয়োজন হ'ব। গোপিনীসকলে কৃষ্ণৰ চৰণত নিজকে নিবেদন কৰিব। নিজকে নিবেদন কৰাৰ চলেৰে গোপিনীসকলে এটা বাৰ্তা আমাৰ মাজত প্ৰেৰণ কৰিব যে জীৱাত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক স্থাপন হ'লে জীৱৰ কি কল্যাণ সাধন হয়। আপোনাসকলে জানে বৃন্দাবন ক্ষেত্ৰত যেতিয়া গোপিনীসকলে কৃষ্ণ গোসাঁই সহিতে ক্ৰিয়া কৰি আছিল, কংসই কিমান সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, বৃন্দাবন ক্ষেত্ৰলৈ নিক্ষেপ কৰিছিল বিভিন্ন ধৰণৰ অপশক্তি, যে বৃন্দাবন ক্ষেত্ৰখন ধ্বংস কৰিব লাগে, কৃষ্ণক নিধন কৰিব লাগে, ব্ৰজবাসীসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিব লাগে। কিন্তু কংসৰ অনুচৰসকলে কৃষ্ণক একো কৰিব নোৱাৰিলে। কাৰণ য'ত সত্য থাকে,
য'ত সাহস থাকে, য'ত শান্তি থাকে, সেয়াই হ'ল ঈশ্বৰ আত্মা কৃষ্ণৰ ওচৰত কংসৰ দৰে অপশক্তিবিলাকৰ অধপতন ঘটিল। জুইত চগা পৰাৰ দৰে কংসৰ শক্তিবিলাকে নেতিবাচক প্ৰভাৱ পেলাবলৈ আহিও সমস্তবিলাকৰ পৰিসমাপ্তি ঘটিল কৃষ্ণৰ ওচৰত। আজি তাকে প্ৰতিফলন ঘটিব এই মঞ্চত ৰাসৰ মাধ্যমেৰে। মধ্যনিশা গোপিনীসকল আহিব কৃষ্ণৰ ওচৰলৈ। ইমান সুন্দৰভাৱে কৃষ্ণই বাঁহী বজাব। গোপিনীসকলে মনৰ সমস্ত শক্তি কৃষ্ণৰ চৰণত অৰ্পণ কৰি কৃষ্ণৰ ওচৰলৈ আহিব। আপোনাসকলে ইয়াত দেখিবলৈ পাব কৃষ্ণই গোপিনীসকলক কৈছে, মধ্যনিশাকাল তোমালোক কিয় আহিলা, ঘৰলৈ যোৱাগৈ যোৱা। তেতিয়া গোপিনীসকলে কৈছে যে প্ৰভু, তুমি য'ত থাকা মধ্যনিশাৰ ভয় আমাৰ নাথাকে। তুমি থাকিলে তাতে সূৰ্য উদয় হয়, তাতে আনন্দ হয়, তাতে পোহৰ হয়। তেতিয়া ভগৱান কৃষ্ণই গোপিনীসকলক কৈছে, ঠিক আছে মধ্যনিশাকাল তোমালোক নাহিলা হয়, কিন্তু বাঘ ঘোঙে খাব, তোমালোক বাঘ ঘোঙে খাব, বন্য প্ৰাণীৰ ভয় দেখুৱালে তোমালোক ঘৰলৈ যোৱা। তেতিয়া গোপিনীসকলে ক'লে যে প্ৰভু, বন্য হস্তি বা বন্য জন্তুৱে আমাক আক্ৰমণ কৰিব নোৱাৰে তুমি থাকিলে। তুমি য'ত থাকিবা আমি তাতে নিৰাপদ অনুভৱ কৰোঁ, তুমি থকা স্থানতে আমি থাকিম। তেতিয়া ভগৱান কৃষ্ণই আজি ক'ব ইয়াত, ঠিক আছে বন্য প্ৰাণীকো যদি তোমালোকে ভয় নকৰা, তোমালোকৰ পিতৃ মাতৃয়ে তোমালোকক নিশাকাল বিচাৰিব নহয়, কি হ'ব, যোৱাগৈ যোৱা। তেতিয়া গোপিনীসকলে কৃষ্ণক কৈছে, হে প্ৰভু, তুমি হেন পৰম পিতৃ মাতৃ থাকোঁতে পাৰ্থিৱ জগতৰ পিতৃ মাতৃয়ে আমাক সাংসাৰিক সুখ দিব নোৱাৰে, তুমিহে আচল পিতৃ মাতৃ। তেতিয়া কৃষ্ণই গোপিনীসকলক কৈছে যে তোমালোকৰ স্বামীসকলে বিচাৰিব, বিবাহিতাসকলক মনত পেলাই দিছে সাংসাৰিক দায়িত্বৰ কথা, তোমালোক গৃহলৈ যোৱাগৈ যোৱা। তেতিয়া গোপিনীসকলে কৈছে যে প্ৰভু, তুমি হেন পৰম স্বামী থাকোঁতে গাহস্থ সংসাৰৰ স্বামী আমাক আসক্ত কৰিব নোৱাৰে। তেতিয়া ভগৱানে কৈছে, আমি জীৱবিলাকে কাক ভাল পাওঁ? আমাৰ সতিকে উৰণ বুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱৰ প্ৰথম প্ৰেমৰ বস্তুটোৱে হ'ল সতী সন্তানবিলাক। সতী সন্তানৰ কথা মনত পেলাই দিছে যে সতী সন্তানবিলাকে তোমালোকক বিচাৰিব নিশাকাল, তোমালোক ঘৰলৈ যোৱাগৈ যোৱা। তেতিয়া কৈছে প্ৰভুক যে প্ৰভু, তুমি হেন সংসাৰৰ আচল অমৃত থাকোঁতে আমি সাংসাৰিক সতী সন্তানৰ প্ৰেমে আমাক আসক্ত কৰিব নোৱাৰে। এয়া হ'ল কৃষ্ণ প্ৰেম। আজি কৃষ্ণ প্ৰেম এই মঞ্চত জাগিত হ'ব। এই কৃষ্ণ প্ৰেম জাগিত হোৱাৰ লগে লগে আমাৰ হৃদয়বিলাকত থকা নেতিবাচক প্ৰভাৱবিলাকৰ পৰিসমাপ্তি ঘটিব। কৃষ্ণক যদি ভালকৈ আমি চিন্তা কৰোঁ, কৃষ্ণক যদি ভালকৈ ভাবোঁ, আমি কি কৰিব পাৰোঁ? অন্যজনে অন্যজনৰ অহিত চিন্তা কৰাৰ গুণবিলাক প্ৰথমতে ধ্বংস কৰিব পাৰোঁ। আমাক কিহে খুলি খুলি খাইছে? আমি সদায় শান্তি আৰু ভোগৰ পাছে পাছে দৌৰি ফুৰিছোঁ বিশ্বায়নৰ যুগত। বাঘৰূপী বাসনাই আমাক শান্তিৰ পাছে পাছে, সুখ লাগে, ভোগ লাগে, আমাক পাছে পাছে দৌৰাই ফুৰিছে। কিন্তু আমাক শান্তি দিব ঈশ্বৰেহে। আমাৰ টকা আছে, পইচা আছে, সোণৰ বিচনা কিনি আনিব পাৰোঁ হয়, কিন্তু টোপনিটো দিব লাগিব ঈশ্বৰে। সুখ আৰু শান্তি সোণৰ নৰ্দমা খানি ঘৰলৈ বোৱাই অনা বস্তু নহয়। এয়া দিব একমাত্ৰ আমাৰ কৰ্মৰ প্ৰভাৱত। আমি কি কৰ্ম কৰিছোঁ? মই কৰা কৰ্মৰ কাৰণে যদি মোৰ কাষৰজনে যদি অসন্তুষ্টি প্ৰকাশ কৰিছে, তেওঁ যদি দুখ হৈছে, মই জীৱনটোত সুখ অনুভৱ কৰিব নোৱাৰোঁ, কাৰণ ঈশ্বৰে সেই সুখ নিদিয়ে। জীৱ কল্যাণৰ কাৰণেই পৃথিৱীত থাকিব লাগিব। এই বাৰ্তা আমাক ৰাখে দিছে। এই বাৰ্তা আমাক কৃষ্ণৰ অমৃতময় চৰিত্ৰ, কৃষ্ণৰ অমৃতময় গুণকীৰ্তনে দিছে। আজি ঐতিহাসিক তিয়ক ৰংগমঞ্চ, এই তিয়ক হাইস্কুলৰ ৰংগমঞ্চত যি ৰাসৰ আয়োজন হ'ব, আমি ভাবি ল'ম এই ৰাসৰ মহাত্মৰ দ্বাৰা আমাৰ হৃদয়বিলাকত ভক্তি ৰসেৰে আপ্লুত হ'ব। এতিয়া বতৰৰ ফল আঘোণ মাহ, ৰবাব টেঙাবিলাক কাটিবই নোৱাৰি। চোকা কটাৰী এখনে কাটিলে জোলবিলাক বৈ আহে, চাবচোন। কমলা টেঙা এটা ভালকৈ গুচাবলৈ হ'লে জোল বৈ আহে, মৌচুমী টেঙা এটা গুচাবলৈ হ'লে জোল বৈ আহে। অৰ্থাৎ ৰসৰ ভাণ্ডাৰ, ৰস সৃষ্টি হৈছে। আৰু য'ত কৃষ্ণৰ ৰস থাকিব, ভক্তিৰ ৰস থাকিব, য'ত শান্তি আৰু সম্প্ৰীতিৰ ৰস থাকিব, সেয়াই হ'ল ৰাস। অৰ্থাৎ গোপিনীসকলে নিজৰ সমস্ত শক্তি ত্যাগ কৰিছে, স্বামী সংগ ত্যাগ কৰিছে, মমতাময়ী সন্তানৰ সংগ ত্যাগ কৰি পানি কাক ভাল পাইছে, কাক অমৃত ভাবিছে? একমাত্ৰ কৃষ্ণক। সেয়াই হ'ল ৰাস। ইয়াত কৈছে সপ্ৰেম ভগতি আত্মা পৰমাত্মাৰ মহামিলন। আজি ঐতিহাসিক ৰংগমঞ্চে আমাক এই বাৰ্তা প্ৰদান কৰিব। এই ৰাসৰ মহাত্মাৰ দ্বাৰা আমি মহাপ্ৰভুক প্ৰাৰ্থনা কৰিম, প্ৰভু তুমি উশৃংখলতাবিলাক মষিমূৰ কৰা, সামাজিক মহাব্যাধিৰ পৰা আমাক উদ্ধাৰ কৰা। আমাক দিয়া একমাত্ৰ তোমাৰ চৰণত
এক কণিকা ঠাই সুখ সম্প্ৰীতি আৰু শান্তিৰে যেন আমি জীৱন অতিবাহিত কৰিব পাৰোঁ। এই বাৰ্তা ঈশ্বৰে প্ৰদান কৰক। এই কৃপাই সমস্তজন মহিমামণ্ডিত কৰক। সেই আশাৰে আপোনাসকলক সাক্ষী কৰি আজি অমৃতময় অনুষ্ঠানভাগী মঞ্চ উদ্বোধন হৈছে বুলি আমি অল্পমতীয়া ঘোষণা কৰিব পৰা যোগ্যতা নাই। তথাপিতো আপোনাসকলক কৰজোৰে প্ৰণাম কৰি এই বাৰ্তা প্ৰেৰণ কৰি অচুতো মাছত গময় সেই প্ৰভু এই ৰাস মঞ্চৰ অমৃতময় প্ৰভাৱৰ দ্বাৰা তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ লৈ যোৱা। তমস্যু মাজুতি গময় সেই প্ৰভু তুমি আমাক এনে কৃপা বৰ্ষণ কৰা, তোমাৰ কৃপাৰ দ্বাৰা আমি যেন আন্ধাৰৰ পৰা পোহৰৰ বাট দেখিবলৈ সক্ষম হওঁ। তমস্যু মাজুতি গময় মৃত্যুমা অমৃতংগময়। এনে মৃত্যু প্ৰদান কৰা। মৃত্যু স্বাভাৱিক, জন্ম হ'লে মৃত্যু হয়, সৃষ্টি হ'লে ধ্বংস হয়, প্ৰকৃতিৰ নিয়ম। তুমিও বৈকুণ্ঠ পয়ান গ্ৰহণ কৰিছা, কিন্তু তুমি আমাক এনে মৃত্যু প্ৰদান কৰা যি মৃত্যুত থাকিব একমাত্ৰ পৰম শান্তি। এই প্ৰাৰ্থনাৰে সমস্তজনৰ চৰণত আমাকো ঈশ্বৰে এক কণিকা ঠাই দিয়ক। আশাৰে আমি অনুষ্ঠানভাগী আজি আমাক দিয়া কাৰ্যসূচী ইমানতে পৰিসমাপ্তি ঘটিছে বুলি ঘোষণা কৰা হৈছে। ধন্যবাদ।